Hello, thank you. Hello everyone, welcome to YouTube channel DSA official. Thank you. শুকুর আলী একা 100 এরকম শুকুর আলী 100 বড়িয়া Hello everyone, welcome to my YouTube channel DSA official. তো আজি সকলোৰে মাজত এটি মৰম লগা ব্লগ যে সকলোৱে চাব পাৰিব আমাৰ মৰমৰ দুবৰিৰ শুকুৰদা। আৰু এই শুকুৰদা আছিল কেইদিনমান আগত পলিটিক্সত লৈ ব্যস্ত হৈ আছিল আৰু সেই শুকুৰদা আজিকালি পিষ্টল লৈ একশ্যন কৰিছে যে শুকুৰদা অকলেই 100 তো বলক আমি চাই থাকোঁ শুকুৰদা অকলেই 100 নে আৰু কোন আছে। কি কৰিব এতিয়া ইলেকশ্যনটো হৈ গ'ল, এতিয়া ঘৰতে আছোঁ, মানে চিনেমা এটা বনাবৰ কাৰণে মানে বিচাৰি আছোঁ যে কেনেকৈ মই ইলেকশ্যনত খেলিলোঁ, ৰাইজৰ কি কৰি আহিছে, এইটোৰ কাৰণে মই এটা চিনেমা বনাবলৈ কাৰণে মই সাজু আছোঁ। আজিকালি দেখোন আমাৰ মৰমৰ শুকুৰদায়ে কৈ আছে যে ইলেকশ্যনত কি হৈছিল আৰু ৰাইজৰ লগত কেনেকৈ চলিছিল আৰু ইলেকশ্যন কেনেকৈ আছিল সেইটো দাঙি ধৰি চিনেমা বনাব। আৰু এতিয়া আমি চাই আছোঁ কেনেকৈ চিনেমা বনাই আছে। বা শুকুৰদা খুবা ব'লা আৰু চাই থাকোঁ শুকুৰদা না সিনেমা কিয় বনাব বিচাৰে, কাক চাইছে আপুনি? মই বাংলাদেশৰ হিৰো আলমক চাইছোঁ। হিৰো আলমক চাইছা আৰু এবাৰ কচোন কাক চালি তই কচোন। বাংলাদেশৰ হিৰো আলমক চাইছোঁ, ভাল লাগিছে। তেওঁতো যদি চিনেমা বনাব পাৰে মই কিয় নোৱাৰিম। হয় ঠিকেই কৈছা। হৰিণে পাৰিব পাৰে, মহে পাৰে, মুৰ্গীয়ে পাৰে, হাঁহে পাৰে, হয় নাই? তো আমাৰ শুকুৰদা কিয় নপাৰে? আমাৰ শুকুৰদাও পাৰিব। ব'লা শুকুৰদায়ে কি পাৰিছে আমি চাওঁ। শুকুর আলী একা 100 এরকম শুকুৰ আলী 100 বড়িয়া মই চিনেমাও ছোৱালীয়ে মানে ছোৱালী নে কি কৈছা? মই চিনেমাও বনাম। আচ্ছা আপোনাৰ ফিল্মত হিৰোইন আছে? নাই হিৰোইন নাই, মই হিৰোইন ল'ম আৰু যদি ৰাইজৰ আছে তেনে মোৰ লগত যোগাযোগ কৰিলে হ'ব। মূৰ্খানি ঘূৰাইছে মোক। সলমান খান, শ্বাহৰুখ খান, অমিতাভ বচ্চন, অক্ষয় কুমাৰ ইহঁতে মুভি বনালে, ইমান ডাঙৰ এটা মুভি বনাই এটা হিৰোইন লৈ, আৰু আমাৰ শুকুৰদাই কৈ আছে যে ৰাইজৰ যদি হিৰোইন আছে তেনেহ'লে শুকুৰদাক বোলে যোগাযোগ কৰিব লাগে। ৰাইজৰ হিৰোইনী লৈ তুমি ভিডিঅ' বনাবা শুকুৰদা? তো বলক আমি চাই থাকোঁ শুকুৰদা ৰাইজৰ হিৰোইনী লৈ বনোৱা। নাম কি হ'ব? এইটো জীৱন এলবাম হ'ব। अरे शुकुर भाई, मेरा भैया का तो मार डाला, जल्दी आ जाओ। हेलो शुकुर भाई, मेरे गर्लफ्रेंड को तो ले गया, तुम जल्दी आ जाओ। मेरा गर्लफ्रेंड को आन के दो, हम घुमाता नहीं जाता है, मेरा गर्लफ्रेंड को लेके चला गया, तुम जल्दी आ जाओ। আহো বাতিজা আহো, দেখছো তোমার লে কত বড় ফুকনিটা রাইখা দিছে, আর এইটা তোমার भाई, পাতাটা तुम और स्पीड आओ, थोड़ा स्पीड आओ, नहीं तो लेके चला जाएगा। শুকুৰদাৰ হাতৰ ষ্টাইলটো চাইছে না? শুকুৰদা কেনেকা হাতটো আনি আছে। তো বলক আকৌ এবাৰ চাই থাকোঁ শুকুৰদা কেনেকা মাৰে গুণ্ডাক। শুকুরদা গুলি मारो, गुली मार के मार दो सभी को, जल्दी मारो। भाई तूने तो मच कर दिया, তামাম লাগিছে শুকুৰদা। অকণমান বন্দুকটোৰ ষ্টাইলটো দেখাই দিয়াচোন, তোমাৰ মানে পিষ্টলটো যে अभी मजा आएगा ना भिड़ो। A few moments later. বেটাই হাঁহিছে। বেটাই ছানগ্লাছ চকুত লগাব, দুটা হাতেৰে লগাব লাগে, আকৌ হাঁহি লগাই আছে। তামাম দিছা শুকুৰদা। তো বলক আমি এতিয়া আৰু চাই থাকোঁ শুকুৰদাৰ। Nanda Modi, he is a politics. No COVID-19 of India. He is the non-politics. I am the politics. 2020 outwell election. 24 Goripur Assembly Legislative Member. হাঁহি উঠি আছে খুব। থু মানে কি? থু অৰ্থ কি শুকুৰদা? অকণমান বুজাই দিয়াচোন, কিহৰ কাৰণে এনেকুৱা কৰি আছা তুমি, বা
তোমাৰ পলিটিক্সত কি আছিল ইলেকশ্যন অফ মেম্বাৰ অফ প্ৰেচিডেণ্ট মানে এইবিলাক কি ভালকৈ বুজাই দিয়া কি হয় এইবিলাক আমাক বুজাই দিয়াচোন তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ ব'লা তুমি আৰু মই মিলি খুকুৰদাৰ গান গাওঁ ব'লা তুমি আৰু মই মিলি খুকুৰদাৰ গান গাওঁ আহি আছে হে আমাৰ খুকুৰদা চিনেমা ব'লাই আমি ঘূৰি ঘূৰি সেইটোকে চাওঁ ও তাতে গৈ দুয়োজনে মনৰ কথা কম हमारी सेवा करते करते ये ऐसा मेवा खाएंगे कि देश की खटिया खड़ी हो जाएगी ও হাজি কাছি ফ্ৰেণ্ডছ তো বলক আজি আমি এতিয়া চাওঁ খুকুৰদাৰ লগত ইংলিছ মাষ্টৰৰ লগত আন এজন ইংলিছ মাষ্টৰনী আমি যিহেতু স্কুল কলেজ পঢ়াৰ সময়ত হয়তো পোৱা নাছিলোঁ এনেকুৱা মাষ্টৰ আৰু মাষ্টৰনী তো বলক আজি আমি চাওঁ যে আমাৰ মৰমৰ খুকুৰদা আৰু খুকুৰদাৰ এছিষ্টেণ্ট এজন ইংলিছ মাষ্টৰনী মোকো ভুল লাগি যায় হেডমাষ্টাৰ অফ ইংলিছ তো বোলে আমি চাইছোঁ ৰাজ্যপাল একচুৱেলি মই মানে ইংলিছ মিডিয়ামৰ হয় মই মানে ইংলিছত পঢ়িছোঁ শ্বিলং বেটি ইংলিছ পঢ়িছে শ্বিলঙত আকৌ কবাই নাজানে কচোন ক ভালকৈ কোৱাচোন বাইদেউ আছামৰ মই ভালকে মানে Madam, please get now. Our welcome to Shukur sir. Speak to English. Very big translator English. Well, by the way, Jackson, এতিয়া আমাৰ Shukur English মাৰিব আমি শুনো কেইটামান ইংলিছ হয়নে নহয় Shukur দা অকণমান ইংলিছ মাৰি দিয়াচোন শুনো ভালকৈ ক'বা কিন্তু help me I am help me giving the rice to because over মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো যোৱাচোন প্লিজ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নাম জানা নামটো মই পাহৰি গ'লো আমাৰ মৰমৰ খুকুৰদা চিনেমা বনাবতো সেইকাৰণে পাহৰিছে বাদ দিয়ক না ইমান টৰ্চাৰ কৰি আছে কিয় আমাৰ মৰমৰ খুকুৰদাক ইমান টৰ্চাৰ কৰিলে পিছত চিনেমা নবনাই চাগে আৰু কোৱাচোন কি মন্ত্ৰীৰ নাম জানা খুকুৰদা কোৱা অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে জানো কৃষি মন্ত্ৰীৰ নামটো জানে জানো উকিল কি হ'ল খুকুৰদা খালি জানো কৰি থাকিলে হ'ব কোনে ক'ব কোৱা না তোমাৰ কাৰণে মানে মোৰ মান ইজ্জত চব গ'ল আৰু খালি জানো মই তোমাক ছাপৰ্ট কৰি আছোঁ খুকুৰদাক নকৰিব ইমান টৰ্চাৰ নকৰিব আমাৰ মৰমৰ খুকুৰদাক এইটো কৈ দিয়া কি জানা কোৱাচোন ৰ'ব এতিয়া আমাৰ মৰমৰ খুকুৰালিদাৰ অফিচিয়েল ফিল্ম এটা লগাইছোঁ কোনেও নাকাটাকে আৰু নেদেখাকৈ নাযাব এতিয়া চাই থাকক আমাৰ মৰমৰ খুকুৰালিদাৰ লাভ ষ্টৰী আৰু খুকুৰালিদাৰ মুভিটো তো বোলক আমি চাই থাকোঁ খুকুৰালিদাৰ নামত কেনেকুৱা চিনেমা আৰু খুকুৰালিদাই ইমান পলিটিক্সমেন ইমান বিগ পলিটিক্সমেন হৈ কিনে আজি কিয় ফিল্মত তো বোলক আমি চাই থাকোঁ চার পাঁচ ছয় সাত আট নয় এ ভাই মই সঁচাকৈ মৰলোঁ খুকুৰদাক লৈ নৰলোঁ কি কয় খুকুৰদা বোলে অকলে ছয় সাত আট নয় ৰিলিজ হ'বৰ কাৰণে আমি ৰিলিজটো হ'ব এইটো 100% মই যদি জীয়াই থাকোঁ এইটো আমি এই সপ্তাহত আমি ৰাইজৰ কামটো অলপ কৰি ৰাইজৰ কাৰণে আমি বহুত ব্যস্ত হৈ আছোঁ আমি ৰাইজৰ হৈ কাম কৰি আছোঁ গতিকে ৰাইজৰো কাম কৰিম আমি এইপিনেও আমি সামাজিক কামৰ কাৰণে এইটো চিনেমা সামাজিক হ'ব নাই চেছ খুকুৰদাক লৈ কি হ'ল চিনেমাটো বোলে একদম সামাজিক হ'ব আকৌ কৈছি খুকুৰদাই কৈছি চিনেমাটো সামাজিক হ'ব কিন্তু আমি এতিয়াহে দেখা পালোঁ এইটো চিনেমাত দেখোন সামাজিক নাই সৰু ল'ৰা ছোৱালীক কিমানকৈ ভাল পোৱা শিকাব লাগে আৰু এইটো ভিডিঅ'ত দেখাই দিছে যে সৰু ল'ৰা ছোৱালী কেনেকৈ ভাল পাইছি লাভ ষ্টৰী কৰিব লাগে পাৰ্কত লৈ যাব লাগে এনেকুৱা দেখাইছে খুকুৰালিদা কি কয় এইবিলাক আৰু শুনিবৰ কাৰণেই হ'ব আমাৰ মানে জীৱনত কি মানে কেনেকুৱা ঘটিছিল কেনেকুৱা বাপৰে বাপ মইতো ভবাই নাছিলোঁ
শুকুৰ দা তোমাৰ লাইফতো এনেকুৱা হৈছিল নেকি তুমি যে কৈ আছা যে আমাৰ লাইফত যেনেকুৱা হৈছিল এনেকুৱা সামাজিক চিনেমা বনাম আৰু এইটো লাইফত তোমাক এনেকুৱা হৈছিল নেকি তোমাৰ লাইফত এনেকুৱা ল'ৰা ছোৱালীৰ লগত ভাল পাইছিলা পাৰ্কত লৈ গৈছিলা আৰু মাৰ খাইছিলা নেকি যে তুমি এনেকুৱা ৰাইজক ক'বা যে ৰাইজক সামাজিক ফিল্ম হ'ব আৰু তাৰপিছত আমি চাবা পাম যে অকল লাভ ষ্টৰী সৰু সৰু ল'ৰা ছোৱালী কেনেকুৱা ভাল পাবা লাগে এইবিলাক শিকাই আছা কিয় কি লাভ হ'ব আমাৰ শুকুৰ দা কি ক'ব ধন্যবাদ তো সকলোৱে মোৰ ভিডিঅ'টো চাই হয়তো ভাল পাইছে হয়তো কাৰোবাৰ মনত বেয়া লাগিব পাৰে তো একো কথা নাই তো সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ তাৰ আগত মই ক'ব বিচাৰোঁ যে আমাৰ মৰমৰ শুকুৰ দা আৰু বহুতো ইউটিউবৰ চেনেল আছে সকলোৱে ভিডিঅ' বনাই আছে সকলোৱে ভিডিঅ' বনায় আৰু এইয়া আমাৰ শুকুৰ দাৰ চেনেল আৰু শুকুৰ দাৰ ভিডিঅ'বোৰ বহুতেই ভাল লাগিল কিন্তু মই এইটো ভিডিঅ'ত আৰু শুকুৰ দাৰ শুকুৰ আলী প্ৰডাকশ্যন চেনেলটোলৈ মই এটা কথাই ক'ব বিচাৰোঁ যে শুকুৰ দা আজিকালি ইমান ডাঙৰ এটা পলিটিক্সত আমাৰ শুকুৰ দা আছিল আৰু সেই পলিটিক্সত শুকুৰ দাক আজি হেড কৰিছে বহুত ডাঙৰ এজন মানুহ আছিল তেওঁৰ লগত বহুত গাৰ্ড আছিল বহুতো সন্মান পাইছিল আৰু সেইটো পৰিস্থিতিৰ পৰা আজি আমাৰ শুকুৰ দা ইমান তলত আহিব লগা হৈছে যে ফিল্ম বনাব লাগে আৰু শুকুৰ দাৰ ফিল্মত শুকুৰ দা নাই শুকুৰ দা লাষ্টত আছে আৰু এই শুকুৰ দা যে এই ফিল্মৰ পৰা হেড নহয় সেইটো মানে মোক কনফিউজিং লাগি আছে যে ইহঁতো কি শুকুৰ আলী দাৰ লগত ধোকাবাজি কৰে নেকি তো আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা কৰোঁ যে এতিয়াও নহয় শুকুৰ আলী দা যাতে সদায় সুখত থাকে আৰু শুকুৰ আলী দাক চবেই ছাপোৰ্ট কৰক তাৰ লগতো আমাকো সহযোগ দিয়ক আমিও যাতে আপোনালোকক মানে ভাল ভাল ভিডিঅ' ভাল ভাল এটা ব্লগ আপোনালোকলৈ উপহাৰ দিব পাৰোঁ তো ধন্যবাদ সকলোৱে দেখা পাম আৰু এটা নেক্সট ভিডিঅ'ত তো ব্লগ এতিয়া আমি চাই থাকোঁ DSA অফিচিয়েল